हाय फ्रेंड्स मैं किटिका शइकिया चेनेल सकलोके स्वागतम जानाइছো আজি আপোনালোকলৈ লৈ আহিছো এটা নতুন ভিডিওটো চাই কেনেকুৱা লাগিলে কপলে নাপাহৰিব লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো দবাই থব যাতে মই দিয়া ভিডিওবিলাকৰ নটিফিকেশন আপোনালোকে পোনপ্ৰথমে পাব পাৰে আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে আৰু আমাৰো ভাল আৰু এটা অনুৰোধ কৰো যে সকলে মোৰ ভিডিওবোৰ 2-3 মিনিট কৈ চাইছে তেওঁলোকে যাতে মোৰ ভিডিওবোৰ সম্পূৰ্ণকৈ শেষলৈকে চাই আৰু লাইক বা কমেন্ট কৰি জনাই আপোনালোকে ভিডিওবোৰ যাতে কেনেকুৱা পায় তেতিয়া আমাৰো ভাল লাগে আৰু বাকিখিনিলে আগবাঢ়ো আমি বাকিখিনি দেখাই যাওঁ আমি ইতে কলে যাওঁ কি কৰো সকলো দেখাই যাম আৰু ভিডিওটো শেষলৈকে চাব আৰু কবলে কিন্তু নাপাহৰিব আমাৰ ছোৱালীৰ চুলি কিমান দীঘল হৈছে দেখিছেনে আৰু আজি আমাৰ ছোৱালীৰ চুলিখিনি আমি কাটাই দিম অলপমান তাই চুলি আগটো পাক খাই গৈছিলে মানে কেকুৰা নিচিনা হৈ গৈছিলে চুলিখিনি কিন্তু গুৰিৰ পৰা তাই চুলিখিনি সিধাই অকল আগটোহে পাক খাই গৈছিলে সেইবাবে আমি চুলিখিনি তাই কটাই দিছো আৰু জন্মৰ চুলি যেহেতু আমি কটোৱা নাছিলো কটাব লাগে সেই কাৰণে আমি 5 মাহত এই চুলিখিনি কটাই দিছো আৰু দেখিছেনে অলপ কন্দা নাই ইফাল হিফাল চাই আছে তাই কলে আহিছো কি হৈছে ভাবি আছে আৰু এতিয়া চুলি কটাৰ পিছত ফাইনেল লুক আমাৰ ছোৱালী কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবচোন আমাৰ ছোৱালীৰ লুকটো চুলিখিনি কাটি দিয়াৰ পৰা একেবাৰে বেলেগ লাগি গৈছে দেখিবলৈ নহয় নে মুখখন কমেন্ট কৰি জনাব আমাৰ ছোৱালীজনীক এইটো চুলি কাটিঙে কেনেকুৱা লাগিছে আৰু লগতে ময়ো অলপ চুলিখিনি কাটি ললো অলপ কাটিছো বিছে মই বৰ বেছি কটা নাই আৰু এতিয়া আমি আহিছো ৰিলায়েন্সৰ শপিং মললে অকমান শপিং কৰিবলৈ কি শপিং কৰো আপোনালোকক দেখাই যাম আমি শপিং কৰি আহিলো আহোতে ইমান বৰষুণ দিলে আহিলো আৰু দেখাব পাৰিছে কি আনিলে আপোনালোক দেখাই যাওঁ আনিছো আমি ছোৱালীৰ কাৰণে এটা ফ্ৰক এনেকুৱা তাৰপিছত মোৰ কাৰণে কুৰ্তি লৈছো কুৰ্তি দুটা লৈছো কুৰ্তি দুটা পাছত পিন্ধিলে দেখিবই এইটো মানুহজনৰ হয় মোজা আৰু ললো এটা কুৰ্তি এটা হাত দীঘল আৰু এটা চুটি কেনেকুৱা লাগিছে মোক কুৰ্তিকেইটা কমেণ্ট কৰি জনাব আৰু এইখিনি বজাৰ কৰাৰ কাৰণে আমি এটা গিফ্ট পাইছো গিফ্টটো হ'ল আমাৰ এইটোৰ কাৰণে আমি যেনিবা পে কৰিব লগা হৈছে 400 এয়াই আছিল আজি আমাৰ বজাৰ এয়া হ'ল দেখিছে মই চুলিখিনি দেখাইছো কেনেকেনো কাটিলো মোৰ চুলিখিনি ষ্টেপ কাটা আছিলে ট্ৰিপল ষ্টেপ আছে আৰু চুলিখিনি মই অকমান মানে 2 আঙুল মানহে চুলি মই কটাইছো কাৰণ চুলিখিনি এবাৰ মই দীঘল কৰিম ভাবিছো সেয়ে অলপ কটাই আহিছো এজনী আমাৰ ছোৱালীজনী হয়নে বেলেগ লাগিছে দেখিবলৈ চোৱা চুলাটো দাঙি নাথাকে নহয় হাত খাই থাকিব অকল হাত খাই থাকিব ছোৱালীজনীয়ে আমাৰ ছোৱালীজনী অকল হাত খাই থাকিব
হাকাই থাকিব ব্লগটো কন্টিনিউ কৰা নহ'ল সেইদিনাখন শ্বপিং মলৰ পৰা আহি আৰু আজি বৃহস্পতিবাৰ আজি আহিছে মোৰ স্কুল ফ্ৰেণ্ড বহুত দিনৰ মূৰত লগ পাইছোঁ হস্পিটেলতে লগ পোৱা আপোনালোকে দেখিছে চাগে ফটোত আৰু আজি আহিছে গুৱাহাটীত কিবা কাম আছে সেয়েহে আপোনালোককো দেখালোঁ আৰু শিৱসাগৰৰ যিখিনি মানুহ আছে তাই কেকৰ অৰ্ডাৰ দিব পাৰে তাই ঘৰতে হোম মেকাৰ কৰে কেকৰ তাৰপিছত অৰ্ডাৰ দিব পাৰে আৰু তাই এখন দোকানো আছে তাই কৈ দিব এইখিনি কথা মোৰ এখন জুৱেলাৰী দোকান আছে অসমীয়া সাজপাৰ বুলি আপোনালোকে আহিব পাৰে তাইৰ ডেছক্ৰিপশ্যনৰ লগত লিংকটো দি দিব এড্ৰেছ চব আছে আৰু মই লগতে নিজে মেকআপ আৰ্টিষ্ট ভাগৰ মেকআপো কৰোঁ আপোনালোকৰ দৰকাৰ হ'লে মানে যোগাযোগ কৰিব এই লিংক দি দিব আৰু মোৰ লগৰজনী সদায় আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব তাই যাতে সদায় আগুৱাই যাওক তাৰপিছত আপোনালোকে লাগিলে যোগাযোগ কৰিব পাৰে বাকী আজি কি কৰোঁ দিনটো দেখাই আছোঁ মস্তি কৰিম এইখন হৈছে কুইনীৰ দোকানৰ কাৰ্ড আৰু তাত এনেকুৱা ধৰণৰ জুৱেলাৰী আপোনালোকে পাব আৰু এটাইৰ মেকআপ আৰু এটাইৰ কেক দিনৰ সাজ ভাত দাংগুটি আলু ভাজি ভেন্দি আলু ভাজি মাছৰুম ভাজি মাছ ফ্ৰাই খৰিচা জলকীয়া আচাৰ আৰু এইটো কচু মাছ দাইল এইটো কাবেলি বুট পনীৰ আৰু এইটো হ'ল মাংস আজি দিনৰ সাজ এয়া আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে অহা শুকুৰবাৰে লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই টেক কেয়াৰ